এলটো 800 মানে এলটো 800 ঠিক আছে এসি দিলো এসি দিলে কি হয় রেস অটোমেটিক হাই হয়ে যায় কম্প্রেসর চলিব লাগে কম্প্রেসর নচলে এসি অফ কৰিলো রেস আরপিএম তো স্লো হয়ে যায় সব আরপিএম হাই হয়ে গৈছে বাট ইয়াতে কুলিং নাহে 4 নম্বৰ 3 নম্বৰ 2 নম্বৰ যতে নিদিও কুলিং নাহে ইয়াতে প্যানেলত অন দেখুৱায় কিন্তু কুলিং নাহে কম্প্রেসর নচলে বাট এসি ফ্যান চলে রেডিয়েটৰৰ যেটো ফ্যান আছে এটো চলে ব্লোৱাৰ ফ্যান এটোও চলে তো গাইস এসি অন কৰি ফ্যান 2 নম্বৰত ৰাখি মই এটা আপোনাক লৈ গৈ আছো আগৰ পিনে দেখুৱাম কম্প্ৰেসৰ এটো সব ফ্যান চলি আছে যেকোনো পৰা দেখুৱাই আছো এটো সব ফ্যান এখন চলি আছে মানে কন্ডেন্সাৰৰ ফ্যান ৰেডিয়েটৰৰ ফ্যান চলি আছে এটা এসি চলি কম্প্রেসর চলিলে কাম হয়ে যায় কিন্তু কম্প্রেসর চলা নাই কম্প্রেসরটো মই দেখুৱাই আছো এসি অন আছে কিন্তু কম্প্রেসর অফ কম্প্রেসর চলা নাই তো গাইস দেখিলে কম্প্রেসর নচলে ফ্যান চলি আছে এসি কম্প্রেসর চেক কৰিব কাৰণে হলে বেটাৰীৰ পজিটিভ টু কানেকশন আছে পজিটিভৰ এটা এনেকুৱা ওয়্যাৰ এনেকুৱা লম্বা লৈ ললে হল 1 মিটাৰ 1.5 মিটাৰ লম্বা ওয়্যাৰ লৈ ললে হল ইয়াতে চুকি নহব কাৰণ কম্প্ৰেসৰ শৰ্ট হৈ যোৱাৰ চান্স থাকিব যদি বেছি চুকি হয় ইমান দীঘল লৈ ললে ওপৰতো যিমান বিপদ আছে এটা কানেকশন ইয়াতে বনাই ল'ব কিমানে হৈ গ'ল যা মই দেখা সময়ত ই আকৌ মাজত আহি কেনে আকৌ তাত কৰি আছে হৈ গ'ল কানেকশন কৰিলো বনাই ইমানখিনি দীঘল ওয়্যাৰ ঠিক আছে তো গাইস এইটো কানেক্টৰ হয় ইয়াতে এইটো মোৰ হাতত আছে এইটো এসি কম্প্ৰেসৰৰ পৰা ডাইৰেক্ট লাইন হয় এইটো ইয়াৰ পৰা খুলি ল'ব লাগিব তো মই খুলি লৈ আছো খুলি ল'লো খুলি আছে ইয়াতে দুটা ভাগ আছে এটা আছে ওয়্যাৰিঙৰ পৰা ডাইৰেক্ট আহিছে এটা আছে কম্প্ৰেসৰৰ পৰা আহিছে যেটো কম্প্ৰেসৰৰ পৰা আহিছে তাত হালকা এই ওয়্যাৰটো যেটো মই পজিটিভ বেটাৰীৰ পৰা লৈ আহিছো এটো হালকা হালকা অলপ অলপ স্পাৰ্ক কৰা নিচিনাকৈ লগাই দিলে হ'ল স্টাৰ্ট কৰ তো স্টাৰ্ট কৰি মই এসি অন কৰিলো কম্প্ৰেসৰ চলা নাই তো এতিয়া চাব ইপিনে কম্প্ৰেসৰটো ইয়াতে যেতিয়া মই এই ওয়্যাৰটো লৈ গৈ পেলাই ইয়াতে লগাই দিম এনেকৈ লগাই দিম হৈ যা নাও মানে ও মোবাইল ইউটিউব ভিডিও হেনেকে গল আমি টেস্ট কৰিলো যে কম্প্ৰেসৰ ওকে আছে এসি গ্যাস প্ৰথমতে কলোৱে মই কাস্টমাৰে লৈ আহিছিলে গাড়ীখন এসি গ্যাসটো নাই বুলি কৈছিলে এসি গ্যাস ভৰাই কৰিছিলে বাট এসি গ্যাস ভৰাইছো অকমান গৈছে 10% এটা গৈছে এটা কেন এটো কেন ইয়াতে লগাই আছে এতিয়াও 10% গৈছিলে বাকিখিনি গ্যাস নাযায় তেতিয়া মই গম পাইছো যে কম্প্ৰেসৰ নচলে তো মই কম্প্ৰেসৰ টেস্ট কৰিলো টেস্ট কৰি পেলাই গম পালো যে ৰিলে এটা বেয়া আছে কোনটো ৰিলে বেয়া আছে মই এটো আপোনাক দেখুৱাই আছো সেই ৰিলেটো মই চেঞ্জ কৰিম নতুন ৰিলে এটা আনিছো আৰু কম্প্ৰেসৰটো বেয়া আছে নে ভাল আছে এটো চেক কৰিব প্ৰসেস এটো মই আপোনাক দেখুৱাই দিলো তো ঠিক আছে হৈ গ'ল এতিয়া মই কানেক্টৰটো যত খুলিছিলো হেতু মই ইয়াতে কানেক্ট কৰি দিও এতিয়া মই ৰিলেটো চেঞ্জ কৰিম ৰিলে कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे कोई बात नहीं दोबारा ट्राई करेंगे तो ये जो मारुति सुजुकी ओरिजिनल रिले अलग एमआरपी इमान আছে আৰু ইয়াৰ ভিতৰত কি কোম্পানীৰ আহে এটো মই অন কেমেৰা দেখুৱাই দিও এইটো ডান্সো কোম্পানীৰ ল'ব পাৰে এটা ডান্সো লিখা আছে তো আপুনি মাৰুতি নলয় ডান্সৰো ল'ব পাৰে ইয়াৰ ভিতৰত মাৰুতি সুজুকিৰ পেকেটৰ ভিতৰত ডান্সো কোম্পানীৰ পাৰ্ট নম্বৰ এইটো ইয়াৰ দাম আছে মাত্ৰ 110 টকা তো এইটো ক'ত লাগিব এটা দেখুৱাই সিম্পল ৰিলেটো ল'লে লৈ গৈ পেলাই ইয়াতে এনেকৈ পিন কেইটা চেক কৰি ল'লে হ'ল কোনটো পিন এই দুটা পিন ইপিনে আছে তো দুটা পিন ইপিনে আছে ৰিলেটো লগাই দিলোঁ এইটো বেয়া হৈছিলে এইটো চেঞ্জ কৰিলোঁ প্ৰব্লেম সলভ এতিয়া লগাই দিম মই ইয়াৰে ইগনিশন অন কৰিলোঁ কাৰ ষ্টাৰ্ট হৈ গ'ল এচি দিছোঁ মই ইয়াতে
ধুনীয়া কাম কৰি আছে এতিয়া আছে ধুনীয়া কাম কৰি আছে এতিয়া তো গাইছ আজিৰ ভিডিঅ'টো বাছ ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব চেনেলটোত যদি আপুনি প্ৰথমবাৰ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অল কৰি ৰাখিব